নমস্কাৰ মই প্ৰিয়াংকৈ আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আচলতে বহুত দিনৰ আগতে এটা বিষয় উত্থাপন হৈছিলে মামাৰ স্কুটি ক্ষেত্ৰত এতিয়াও বহু ছাত্ৰ ছাত্ৰীয়ে কি পোৱা নাই মামাৰ স্কুটি পোৱাৰ পৰা বঞ্চিত হৈ আছে কিয় আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আচলতে এমাহৰ আগতে মামাই ঘোষণা কৰিছিল যে যিসকল ড্ৰপাৰ্ছ অৰ্থাৎ যিসকলে একাডেমিকভাৱে পাঠদান কাৰ্যসূচী কৰি যোৱা নাছিল মানে ক'ব গ'লে মানে যিসকলে প্ৰথম শ্ৰেণীৰ পৰা আমি যেনেকৈ দ্বিতীয় শ্ৰেণী পৰ্যন্ত পাওঁ তেনেদৰে যি একাডেমিক লাইনত যিটো আমাৰ একাডেমিক ইয়েৰ আৰু তেনেদৰে আমি কি কওঁ বি এ পঢ়োঁ যেনে হাই ছেকেণ্ডেৰী পাছত বি এ পঢ়োঁ তেনেধৰণৰ একাডেমিক লাইনত যিসকল ছাত্ৰ বা ছাত্ৰীয়ে পঢ়া নাছিল যিসকলে ড্ৰপ দিছিলে সেইসমূহ ছাত্ৰ ছাত্ৰীক মামাই কৈছিলে যে স্কুটিসমূহ দিয়া নহয় আৰু লগতে কৈছিলে যে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে আমাৰ অসমৰ বাহিৰত গৈ কোচিং কৰিছিলে তেনেধৰণৰ ছাত্ৰ ছাত্ৰীক এইবাৰ স্কুটিসমূহ দিয়া নহয় বুলি মামাই ঘোষণা কৰিছিল তেনে এক সিদ্ধান্তৰ ফলত তাৎক্ষণিক সিদ্ধান্তৰ ফলত কি হৈছিলে ছাত্ৰ ছাত্ৰীৰ মনত কি হৈছিল বেমেজালিৰ সৃষ্টি হৈছিল ছাত্ৰ ছাত্ৰীসকলে কি হৈছিলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লৈছিলে আৰু অৱশেষত মামাই ঘোষণা কৰি ক'লে যে এইবাৰলৈ কি হ'ব সেই ড্ৰপাৰ্ছ সকলো স্কুটি পাব বুলি কৈছে আৰু লগতে যিসমূহ বাহিৰত কোচিং কৰিবলৈ গৈছিল সেইসমূহ ছাত্ৰ ছাত্ৰীও স্কুটিসমূহ পাব কিন্তু পৰৱৰ্তী সময়ত পৰৱৰ্তী পৰ্যায়ত যি 25 বৰ্ষৰ যি এইচএছ এক্সাম দিব সেইসমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে এই নিয়মটো প্ৰযোজ্য হ'ব বুলি কৈছে আমিতো গম পাওঁ যে ল'ৰাসকলে 75% পাব লাগিব আৰু ছোৱালীসকলে 60% পাব লাগিব কিন্তু পৰৱৰ্তী পৰ্যায়ত আমাৰ অসমৰ যি শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই অৱগত কৰিছে যে এইবাৰ যিসমূহ 2025 বৰ্ষত হ'ব পাৰে যিসমূহ 2025 বৰ্ষত এইচএছ এক্সাম দিব তেনে ক্ষেত্ৰত ল'ৰা আৰু ছোৱালী উভয়ে 80% 80% নম্বৰ পালেহে তোমালোকে স্কুটিসমূহ পাবলৈ সক্ষম হ'বা সেয়েতো তোমালোকে ভালদৰে পঢ়িব লাগিব এতিয়া আহিছোঁ মূল বিষয়লৈ ইমান দিনে কিয় স্কুটিসমূহ পোৱা নাই অৰ্থাৎ ইমান কিয় দেৰি হৈছে স্কুটিসমূহ পোৱাৰ ক্ষেত্ৰত লৈ তেনেধৰণে সকলো ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন উদয় হৈছে নিশ্চয় আচলতে আপোনালোকক ক'ব গ'লে মানে এতিয়া এইচএছ আৰু SSLC এক্সামসমূহ হৈ আছে যি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এক্সামসমূহ হৈ আছে আমাৰ গতিকে এনে ক্ষেত্ৰত কি হৈছে সকলো এই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ লগত জড়িত হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে এটা কথা ভাবিব পাৰে যে এই ক্ষেত্ৰতো চাগে অলপ হ'লেও পলম হৈছে স্কুটিক দিয়াক লৈ এই কথাষাৰ মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যে যিসমূহ আপোনালোকৰ মেৰিট লিষ্ট বনিব যিসমূহ তোমালোকৰ মেৰিট লিষ্ট বনিব এই মেৰিট লিষ্টসমূহ কি হয় প্ৰথম পৰ্যায়ত বিদ্যালয়সমূহলৈ আহে অৰ্থাৎ তোমালোকে যিসমূহ বিদ্যালয় বা যিসমূহ কলেজৰ পৰা তোমালোকে উত্তীৰ্ণ হৈ আহিছিলা সেই কলেজলৈ তোমালোকৰ মেৰিট লিষ্টখন আহি যাব আৰু আহি যোৱাৰ লগে লগে সেই কলেজত তোমালোকৰ কি হ'ব এখন চাৰ্টিফিকেট আহিব আৰু চাৰ্টিফিকেটখন তুমি লৈ যিসমূহ তোমাৰ জিলা অৰ্থাৎ কোনখন জিলাত তোমালোকে স্কুটিসমূহ পাবা তেনেদৰে তোমালোকক বিবেচনা কৰি পঠিয়াই দিব আৰু এইখন চাৰ্টিফিকেট লৈ গ'লেহে তোমালোকে স্কুটিসমূহ পাবলৈ সক্ষম হ'বা গতিকে তেনে ক্ষেত্ৰত সকলো এতিয়া প্ৰিন্সিপালেই হওক বা যিসমূহ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে এইচএছ আৰু হায়াৰ ছেকেণ্ডেৰী এইচএছ আৰু SSLC এক্সামত ব্যস্ত হৈ আছে তেনে ক্ষেত্ৰত তোমালোকৰ অলপ পলম হ'ব পাৰে তোমালোকে নিশ্চিন্ত হৈ থাকা তোমালোকে স্কুটিসমূহ পোৱাৰ পৰা কোনো বঞ্চিত নোহোৱা যাৰ যোগ্য আছে যোনে স্কুটিসমূহ পাবলৈ সক্ষম বা সকলোৱে স্কুটিসমূহ পাবা কাৰণ কোনো স্কুটিৰ পৰা বাদ পৰি নাযায় কাৰণ আমাৰ ইতিমধ্যে ঘোষণা কৰি থৈছে যে এইবাৰলৈ সকলোকে স্কুটিসমূহ দিব গতিকে তোমালোকে নিশ্চিন্ত হৈ থাকা তোমালোকৰ দুদিন দেৰি হ'ব পাৰে তোমালোকে যাৰ যোগ্য আছে ছোৱালীৰ ক্ষেত্ৰত 60% আৰু ল'ৰাৰ ক্ষেত্ৰত 75 পাইছা সকলোৱে স্কুটিসমূহ এইবাৰলৈ পাবা গতিকে তোমালোকে নিশ্চিন্ত হৈ চিন্তা কৰিব নালাগে তোমালোকে স্কুটিসমূহ পোৱাৰ পৰা কেতিয়াও বঞ্চিত নোহোৱা এইটো আছিল তোমালোকৰ যাতে সৰু এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ জয় অসম